হেল্ল' এভৰিৱান, কেনেকুৱা আছে সকলে? আশা কৰিছোঁ সকলে ভালে আছে। তো আজি এটি সুন্দৰ ৰেচিপি লৈ আহিছোঁ, ঘৰতে বনোৱা আইচক্ৰীম আৰু বহুত কম খৰচত হোৱা আইচক্ৰীম। তো বোলক ভিডিঅ'টো চাই থাকক। আমি লৈছোঁ 1 কাপ গাখীৰ আৰু গাখীৰখিনি অকণমান গৰম হোৱাৰ লগে লগে এনেকৈ 2 চামুচ লৈছোঁ উলিয়াই। ইয়াতে মই মিক্স কৰিম 2 চামুচ কাষ্টাৰ্ড পাউডাৰ, আৰু যদি কাষ্টাৰ্ড পাউডাৰ নাথাকে তেতিয়াহ'লে কৰ্ণফ্ল'ৰ হ'লেও হয়। তো এনেকৈ আৰু লগালগ ভালদৰে মিক্স কৰি ল'ব যাতে একো গোট মাৰি নাযায়। তো এনেকৈ মিহলি কৰি লৈ এতিয়া এইখিনি লগালগ গাখীৰখিনি দি দিব, আৰু এইখিনি দিয়াৰ লগে লগে মই গাখীৰখিনি লৰাই দিব, আৰু এনেকৈ দিওঁতে লৰাই দিব। এনেকৈ লৰাই দি জাষ্ট মই গোট মাৰিলে, আৰু লগতে ইয়াত দিছোঁ মই চেনি, যিহেতু আইচক্ৰীমটো মিঠা হয় গতিকে যিমান মিঠা খায় সেনেকৈ দি দিব আৰু হিচাপত। তো সিহঁতে চেনি দি দিছোঁ, আৰু এনেকৈ লৰাই থাকোঁতে এনেকৈ গোট মাৰি যাব, আৰু গোট মাৰিলে এইটো নমাই থৈ কমপ্লিট ঠাণ্ডা হ'ব দিব। তাৰপিছত এইখিনি অকণমান ঠাণ্ডাত ফ্ৰিজত থৈ দিলে হৈ গ'ল। এতিয়া আহিছোঁ নেক্সট প্ৰচেছটো, এইটো আহিছে মিক্সি জাৰ। মই এইটো ফ্ৰিজত থৈ দিছিলোঁ, একদম আইচ জমা হৈ গৈছে, চাইছেনে পাইছেনে দেখি। আৰু এয়া লৈছোঁ মই 1 কাপ হুইপ ক্ৰীম, আৰু হুইপ ক্ৰীমটো যিমান গাখীৰ লৈছোঁ সিমান হুইপ ক্ৰীমো লৈছোঁ। এতিয়া এইখিনি মই প্ৰথমতে লাহে লাহে এয়া কৰিম, মিক্সিটো চলাম, তাৰপিছত ফুল স্পীডত দি দিম। এনেকৈ লাহে লাহে দি দিছোঁ, তাৰপিছত পূৰা এনেকৈ জোৰে এনেকৈ দি দিছোঁ। ধুনীয়াকৈ হৈ যায়, একো টেনশ্যন ল'ব নালাগে, বঢ়িয়াকৈ হৈ যায়। চাওকচোন কি ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত মই আকৌ এবাৰ দি দিছোঁ, জোৰে এনেকৈ দি দিছোঁ, দি পেলাই চাওক কি ধুনীয়া হৈছে। আৰু এতিয়া ইয়াতে মই কাষ্টাৰ্ড যে থৈছিলোঁ বনাই, সেইখিনি একদম ঠাণ্ডা হৈ গৈছিলে। তো সেইখিনি ইয়াতে দি দিছোঁ। তাৰপিছত এইখিনি এতিয়া আৰু মই লগতে এনেকৈ দি দিম, পূৰা জোৰে দি দিম, আৰু প্ৰথমতে লাহেকৈ চেম প্ৰচেছ প্ৰথমতে লাহেকৈ, তাৰপিছততো মই জোৰে একদম দি দিম। তাৰপিছত ইয়াতে দিছোঁ ভেনিলা এচেন্স 1 চামুচ। তো এইখিনি দি পেলাই আকৌ এবাৰ মিক্সিটো চলাই দিছোঁ। তাৰপিছত চাওকচোন কি ধুনীয়া হৈছে, ধুনীয়া এটা য়েলো এটা আহিছে কালাৰ। তাৰপিছত ইয়াতে এনেকৈ মই দিছোঁ ঢালি, আৰু যিকোনো হেৰিত দিব পাৰিব, প্লাষ্টিকৰ এনেকুৱা বাতি থাকিলে যে টিফিন বক্স এনেকৈ দিব পাৰিব, ঢাকি থৈ ভালদৰে। মই 2 ঘণ্টাৰ কাৰণে থৈ দিলোঁ হা। তাৰপিছত 2 ঘণ্টাৰ পিছত আকৌ আনিছোঁ মই উলিয়াই, কাৰণ একদম দোকানৰ নিচিনাকৈ আইচক্ৰীম যদি লাগে তেতিয়াহ'লে মই 2 ঘণ্টাৰ পিছত আকৌ এবাৰ মিক্সিত দিব লাগিব। চাওকচোন লাহে লাহে গোট মাৰিছিলে, প্ৰায় মোটামুটি 20% মান গোট মাৰিছিলে। তো এতিয়া আকৌ মই মিক্সিত দি দিলোঁ, মিক্সিত দি পেলাই তো এইটো আকৌ এবাৰ মই চলাই দিম হা মিক্সিটো। তাৰপিছত এনেকৈ একদম গোটেইখিনি চুচি মুচি দি দিছোঁ, আৰু অকণো ৱেষ্ট হ'ব দিয়া নাই। তাৰপিছত আকৌ এনেকৈ মিক্সিত দি দিলোঁ, কাৰণ তেতিয়াহে একদম ধুনীয়া হয়। তাৰমানে নহ'লে মই এদিন মই ডাইৰেক্ট এনেকৈ বনাইছিলোঁ, তেতিয়া ইমান পাৰফেক্ট হোৱা নাছিলে। তো এতিয়া আকৌ ইয়াতে ঢালি বাকি দি পেলাই এতিয়া গোটেইখিনি ঠিক ঠাক কৰি পেলাই আকৌ গোটেই ৰাতিৰ কাৰণে থৈ দিম। এইটো এতিয়া হৈ গ'ল, এতিয়া ঢাকি পেলাই গোটেই ৰাতিৰ কাৰণে থৈ দিম এইটো। আৰু নেক্সট ডে মৰ্ণিং চাম আৰু কেনেকুৱা হৈছে। তো এনেকৈ থৈ দিলোঁ, এয়া মই ৰাতি থৈছোঁ। আৰু তো এতিয়া নেক্সট ডে মৰ্ণিং উলিয়ালোঁ, আৰু চাবচোন কি ধুনীয়া হৈছে, একদম পাৰফেক্ট হৈছে। আৰু যিহেতু দোকানবিলাকত যিবিলাক বনায় তাত কিবা ময়দা অকণমান মিক্স দিয়ে, মই যিমান দূৰ জানো, কিন্তু এইটোত অকণো এয়া নাই। যিকোনো বস্তু ঘৰত বনাই খালে বহুতে ভাল হয়। তো চাওক কি ধুনীয়া হৈছে। মোৰ সেইখন স্কুপ নাই হা, আইচক্ৰীম যে উলিয়াই, তো মই হাত এনেকৈ নৰ্মেল চামুচেৰে কৰিছোঁ। চাওকচোন কি ধুনীয়া হৈছে, চাওক কি পাৰফেক্ট হৈছে, সঁচাকৈ ভাল হৈছে। আপোনালোকে প্লিজ বনাই খাব আৰু ল'ৰা ছোৱালীক দিব। এতিয়া ইয়াতে অকণমান মই ড্ৰাই ফ্ৰুটছ দি দিছোঁ, আৰু যদি আছে দিব, নহ'লে নাই, এইটো বেয়া নহয়। আৰু তাৰপিছত কেইটামান টুটি ফুটি দি দিছোঁ, দেখিবলৈ ভাল হ'ব কাৰণে। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে এইখিনিয়ে, টাটা বাই বাই।